ঐ চিকলি পিকলিয়ে কিন্তু আমাৰ লগত বৰ বেয়া কাম কৰিলে কিন্তু দেই। আমি কিন্তু তাক বহুত ভাল বন্ধু বুলি ভাবিছিলোঁ বে। সি যে এনেকুৱা ধোকা দিব কেলা ভাবি পোৱা নাই বে সপোনতো। ধুত এনেকুৱা কাম কৰিবলৈ লৈ যায় নাই বাৰু মানুহে। আৰে ভাই সি মানুহটোৱে তেনেকুৱা, কি কবি আৰু কেলা সৰুৰ পৰা লগতে আছো ন, মই মাফ কৰি দিলোঁ পিছে। বাদ দে, খং চং কৰি নাথাকিবি। এমাহ হৈ গ'ল আৰু কেলা সেইটো কথা পাহৰি যাব বুজিছ নাই। আজি তাক ফোন এটা কৰিম বুজিছ, সিও হ'লে বেয়া পাব লাগে। সি ফোন কৰিব লাগিছিলে, আমাৰ গাততো দুখ নাই ন, সি ফোন কৰিব লাগে প্ৰথমতে। এই ভাই মোৰ জাতিলাওতো ফোন নকৰে কেলা। তই কৰিবলৈ মন চে কৰি থাক কেলা, মোক উল্টা পুল্টা নকবি। সি যেতিয়ালৈকে ফোন নকৰে তেতিয়ালৈকে তাৰ লগত না কথা পাতিম না হেৰি কৰিম। এই মিকলি খং নকৰ আকৌ কেলা, মই তোৰ কথাটোৱে কৈছোঁ ন, আমি তিনিটা একেলগতে থাকোঁ সৰুৰ পৰা, সেইকাৰণে কথাটোকে কৈছোঁ। কেলা এইবোৰ লগৰ চগৰ নেখেল। চেট কেলা টয়লেট চাফা কৰিবলৈ লৈ গৈছে আমাক কেলা, কথা ক'বলৈ আহিছে চেট। ভাই খং চং কৰি নাথাক, বাদ দে থ। যদি সি ফোন কৰি কথা চথা পাতিম আৰু নহ'লে বাদ দে, তাৰ লগত ৰিলেশ্যন একেবাৰে শেষ কৰি পেলাম তেনেহ'লে দেই, ঠিক আছে। ঠিক আছে, সেইটোৱে হ'ব তেনেহ'লে। ধৰা নিদিওঁ মই তোমাৰ আগত, বুকুৰ মাজতে ভাল পাওঁ, নিবিচাৰো মৰম কোমল পৰশ, বুকুৰ মাজতে ভাল পাওঁ, দূৰে দূৰে ৰলে তুমি, কান্দি কান্দিও সুখ পাওঁ। আই ঐ মোৰ মুনজনী, য'তে আছ সুখত থাক ঐ। কেলা মিকলি আৰু চিকলি নোহোৱাৰ পৰা দেখোন দিনবোৰ নোযোৱা নোপোৱা লগাই লিখীয়া লাগিছে অ'। এমাহ হৈ গ'ল কেলা, ফোন এটা নাই, পাতি এটা নাই, চেট। হ'ব দে কেলা, মই ফোন এটা কৰি দিওঁ আৰু তাহাঁতলে। আৰু কেলা কুকুৰটোৰ নাম লৈ কথা পাতি আছিলোঁ আমি, কেলা কুকুৰে ফোন কৰিছে দেখোন দেই। উঠা উঠা ফোনটো, কথা পাত আকৌ। হেল্ল' হেল্ল', মিকলি হয়নে বাৰু? নহয় কেলা, তোৰ তামোলৰ থোকটোৱে কৈছোঁ। আৰে ভাই কিমান দিন বেয়া পাই থাকিবি তহঁতি কেলা, কথাটো বুজ আকৌ, মোৰ গাতনো কি দুখ আছে বে। হয় আকৌ, তোৰ গাততো একোৱেই দুখ নাই কেলা, মাকা ধুমবা কথা ক'বলৈ আহিছ চালা। লোকৰ ঘৰ লেট্ৰিন চাফা কৰিবলৈ লৈ গৈছ কেলা, কথা ক'বলৈ আহিছ তই। আৰে ভাই তহঁতি কৈছিলি ন কাম লাগে কাম লাগে, মই বৰ্তমান সেইটো কামকে পালোঁ, সেইকাৰণে তহঁতক লৈ গ'লোঁ আকৌ। আৰে ভাই লগৰ বুলি কেলা কাম এটা দে আৰু, সেই বুলি কেলা লেট্ৰিন চাফা কৰিবলৈ বাৰু নিয়ে নে বাৰু কেলা, থৈত কেলা বহুত লাজ দিলি কিন্তু দেই। আৰে ভাইহঁত, মোৰ ব্ৰ'হঁত, চৰি বে, চৰি, মাফ কৰি দে বে কেলা, মাফ কৰি দে আকৌ, মাফ কৰি দে। তহঁতৰ কেলা একদম সৰুকালৰ বন্ধু নহয় জানো বে, মাফ কৰি দে। এমাহ হৈ গ'ল বে, তহঁতি কেলা কথাটো পঢ়োৱাই নাই নে বাৰু। আৰে ভাই যেন কুকুৰ তেন টাঙোন কেলা, তই যেনেকুৱা কৰিলি আমি তেনেকুৱা কৰিম। এমাহ কি 1.5 মাহ 10 মাহ 20 মাহ যে মাহ হওক কেলা, সেই মাহলৈকে কেলা কথা নাপাতো লাগিলে। এতিয়া ফোন কেলে কৰিলি সেইটো ক। আৰে ভাইহঁত খং চং মাৰ গলি বে কেলা, মই চৰি বুলি কৈছোঁ নহয়। আজি 6টা বজাত মানৱ ধাবালৈ আহি যাবি, তালৈকে যাম গোটেইকেইটাই। মই পাৰ্টি দিম বাৰু, চিন্তা কৰিব নালাগে তহঁতি। ঐ মানৱ ধাবাত পাৰ্টি দিব বোলে আজি 6টা বজাত, সি চৰিও বিচাৰিছে, কি কওঁ, যাম নে নাযাম কম ক। আৰে ভাই ফ্ৰীকে পালেতো কেলা কুকুৰা পাখিও সুধাকে খাব পাৰি কেলা, পাৰ্টিটো কেলে এৰি দিম, যাম যাম বুলি ক, যাম যাম যাম। ঠিক আছে আমি 6টা বজাত বাৰু মানৱ ধাবাত উপস্থিত থাকিম দে। হ'ব থ, ফোন থ এতিয়া। হ'ব ঠিক আছে, তহঁতি 6টা বজাত মুঠতে মানৱ ধাবালৈ আহি যাবি, হ'ল ঠিক আছে। গধূলি ব্যৱস্থাটো হৈ গ'ল দে তেনেহ'লে, এতিয়া ঘৰলৈ যাওঁ, বিন্দাছ ভাত চাত খাই অকণমান শুওঁ, তাৰপিছত যাম দেই, 6টা বজাত ৰেডি থাকিবি। ঠিক আছে দে, ময়ো তেনেহ'লে ভাত চাত খাই পিনে ৰেডি থাকোঁগৈ আৰু। হাও মা কা ধুম্বা, কেলা 6টা বজাত মাতিলোহে হয়, পকেটত দেখোন লাল পইচাও নাই, কি কৰা যায় বাৰু। কেলা কি কৰোঁ বাৰু এতিয়া চেট বাৰু। মজা আইডিয়া এটা পাই গ'লো, এইটোৱে কৰিব লাগিব আৰু, উপায়তো নাই। বেয়া নাপাবি আৰু দেই মিকলি। আহিলি তহঁতি, আহ বহি আহ। যি খোৱাবলৈ আছে জল্দি খোৱা, আমাৰ দেৰি হৈছে, যাওঁ খাওঁ আৰু জল্দি যাওঁ। আৰে মিকলি তই কেলা এতিয়াও খং কৰি আছ নে, বাদ দে না, বাদ দে, কেলে খং কৰি আছ বে তই ইমান। আৰে ভাই তই কেলা খং কৰিবলগীয়াই কাম কৰিছিলি না, সেইকাৰণে তোৰ খং উঠি আছে মোৰ। দে ভাই চৰি, কাণত ধৰিছোঁ চা, আৰু নকৰোঁ আৰু তেনেকুৱা কাম, ঠিক আছে। দে হ'ব দে, বাদ দে থ এতিয়া। মালটো কি খাবি এতিয়া?
এই ভাই তহঁতক পাৰ্টি দিম বুলি মাতি দিলো হয়, কিন্তু মোৰ ওচৰত যে লাল পইচা এটাও নাই। অকল বস্তু এটা বিকি টকা 110 টকা এটা লৈ আহিছো বে। এই কুকুৰ মই তোক কৈছিল নে কেলা বিকলি কেতিয়াও ভাল নাই, ই সদায় নক্সা কৰিবলৈ আমাক মাতি আনে গম পাইছ। এই ঘেণ্টা কেলা মই কিবা গম পাওঁ নেকি? সি কেলা যে পাৰ্টি খুৱাম বুলি মাতিছে ন। আৰে বে তহঁতি আকৌ খং কৰিলি কেলা। হ'ব দে কিবা এটা অৰ্ডাৰ কৰ খাওঁ যাওঁ। এই মানে মস্তি ফুল এটা দিয়ক হে। পিকলি দিছো, তহঁতি বচোন বাৰু দিছোগে মই। অ'কে মিকালি কেলা কেলা এমাহ হৈ গ'ল তহঁতি মোক পাহৰি গৈছিলি ন বে। এই কুকুৰ চুপ থাক কেলা, কথা ওলাইছিলো লোকৰ লেট্ৰিন চফা কৰাবি কেলা, ভালটোক কেলা মনত থব লাগে। আৰে ভাই মানুহৰ কিবা এটা হেৰি আছে ন কেলা, লেট্ৰিন চাফা কৰিব লৈ যাবি তোক কেনেকে মনত থব লাগে বে কেলা। ঐ তহঁতৰ লেকচাৰ বন্ধ কৰ, যা 11টা বাজিলে কেলা, আকৌ পুলিচ আহিব, এইবোৰ দৌৰা ধেমেলা হ'ব, যা। এই গৈছোৱে মানৱতা, ৰ'বচোন আপুনিও কেলা বৰ উৎপাত কৰি থাকে। এই তহঁতি কেলা কথা এটা গম পাওঁ নাই বেচেত, আজি তহঁতক কেলা মস্তি খুৱাবলৈ মই কেলা বস্তু বিকি খুৱাবলগীয়া হৈছে তহঁতক। ভাই তই ইমান ভাল পাই কেলা তই বস্তু বিকি আমাক পাৰ্টি খুৱাব লৈছ। চৰি দে পিঘলি চৰি, মই মাৰ কচম মোৰ ভুল হ'ল, বেছি খং কৰিছিলো বে কেলা। এই চৰি তই মা বুলি পইচাটো ক'ৰ পৰা আহিলে গম পাৱ নে বাৰু? ক'ৰ পৰা আহিলে তই কি বিকি দিলি বে আমাক পাৰ্টি খুৱাবলৈ কেলা। তোৰ ভাগৰ যে চাৰ্জাৰডাল মোৰ ওচৰত আছিলে সেইডালকে বিকি দিলো বে। কি